বছৰৰ দৰে এইবাৰো ভ্ৰাম্যমান থিয়েটাৰ আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে তৈয়াৰ হৈছে বছৰটোৰ কাৰণে আৰু ময়ো যোৱা কেইটামান বছৰৰ দৰে এইবাৰো অংশগ্ৰহণ কৰিব পাৰিছোঁ ভ্ৰাম্যমান থিয়েটাৰত কি বুলি কওঁ তাকে ভাবি নোকোৱাকে মন ভৰি ৰং বাৰে বাৰে সামৰি থওঁ ৰাজমুকুট থিয়েটাৰৰ নতুন নাটকখন বাউলী মোৰ প্ৰিয়াৰ টাইটেল ট্ৰেকটো মই গাইছোঁ এইটো লিখিছে আৰু মিউজিকো কৰিছে ৰাজদ্বীপে বলিয়া মৰমে নিয়ম নুবুজে শিকলি ছিঙি যায় গাঁৱে গাঁৱে বাগৰিছে আমাৰ প্ৰেমৰ কথা তোমাক হে ক'ব পৰা নাই সিয়ে বুকুত ব্যথা নাটকখন আচলতে এটা সঁচা কাহিনীৰ ওপৰত উজনি অসমৰ এটা কাহিনী য'ত জাত পাত ধৰ্ম সকলোতকৈ আগত যে প্ৰেম বা মৰম বা ভাল লগা তুমি নামি আহা মোৰ আকাশলে সপোন সিঁচি দিয়া তুমি বিন মোৰ দিন লাগে অৰ্থবিহীন তুমি জানো বুজা আৰু এইখন বৰ ধুনীয়াকৈ এটা ৰিয়েল লাইফৰ ওপৰত কৰা হৈছে গতিকে গাই মোৰ খুব ভাল লাগিলে গীতটো মই ৰাজদ্বীপকো আৰু আই থিংক ৰাজদ্বীপে ডাইৰেক্টো কৰিছে এইখন বাউৰী মোৰে প্ৰিয়া ৰাজমুকুট থিয়েটাৰৰ সমূহ কৰ্মীসকলক মোৰ ফালৰ পৰা অভিনন্দন আৰু শুভেচ্ছা যাচিলোঁ আশা কৰোঁ আপোনালোকে আহি পেলাই ৰাজমুকুট থিয়েটাৰ উপভোগ কৰিব পাৰিব সপোনৰ গাড়ীখন চিকুৰে প্ৰতিক্ষণ মৰমৰে বাটত চাব নাপাহৰিব বাউলী মোৰ প্ৰিয়া এক প্ৰেম কাহিনী বাউৰী